हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল গুড মৰ্নিং। ফিফ্থ সেমিষ্টাৰৰ পৰীক্ষা শেষ হৈ অহাৰ পথত আৰু সেইকাৰণে ফাৰ্ষ্ট সেমিষ্টাৰ আৰু থাৰ্ড সেমিষ্টাৰৰ প্ৰগ্ৰামবোৰ অচিৰেই আহিব বুলি এটা ধাৰণা কৰা হৈছে। সেইকাৰণে মই ফাৰ্ষ্ট সেমিষ্টাৰ আৰু থাৰ্ড সেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই প্ৰগ্ৰামটো বনাই আছোঁ। তোমালোকে প্ৰগ্ৰামটো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যিসকল নতুন আমাৰ চেনেলটো চাই আছা তেওঁলোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থৈ দিবা। পৰীক্ষা যদি কেঞ্চেল কৰা হয় তেনেহ'লে কথাটো বেলেগ, কিন্তু যদি পৰীক্ষা পাতে পৰীক্ষা দিব লাগিব, তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুতি ল'ব লাগিব আৰু শ্বেডিউল দিয়াৰ লগে লগে তেওঁলোকে হয়তো সময় নাপাব। আগতীয়াকৈ তেওঁলোকক মই কেইটামান কথা জনাই থৈছোঁ পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে তেওঁলোকে কেনেকৈ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি ল'ব, কাৰণ এইটো অনলাইন পৰীক্ষা যিহেতু আগৰ নিচিনা নহয়, গতিকে অনলাইন পৰীক্ষাত কিছু নতুন কথা জানিব লাগিব। প্ৰথমতে কৈছোঁ প্ৰাথমিকভাৱে তোমালোকে অনলাইন পৰীক্ষাৰ কাৰণে OTB পৰীক্ষাৰ কাৰণে কেনেকৈ প্ৰস্তুতি ল'ব লাগে সেই কথা কৈছোঁ। প্ৰথমতে কথা হৈছে তোমাৰ নিজৰ এটা মোবাইল ফোন লাগিব। এজন ছাত্ৰ বা ছাত্ৰীয়ে মাত্ৰ এটা ফোনতে পৰীক্ষা দিব পাৰিবা, দুজন ছাত্ৰ ছাত্ৰীয়ে এটা ফোনত পৰীক্ষা দিব নোৱাৰিবা, গতিকে নিজৰ এটা ফোন যোগাৰ কৰি ল'ব লাগিব। সেই ফোনটো পৰীক্ষা দিয়াৰ সময়ত তোমাৰ যিখন ঠাইৰ পৰা পৰীক্ষা দিবা তাত যথেষ্ট নেটৱৰ্ক থাকিব লাগিব, ষ্ট্ৰং নেটৱৰ্ক কানেকশ্যন থাকিব লাগিব। আৰু সেই মোবাইলত তোমাৰ প্ৰয়োজনীয় এপছ ডাউনলোড কৰি ৰাখিব লাগিব। বিশেষকৈ স্কেন কৰাৰ কাৰণে যিকোনো এটা স্কেনাৰ, যেনেকৈ এডব স্কেনাৰ আছে, CS স্কেনাৰ আছে, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ স্কেনাৰ আছে, কাগজ আছে, গতিকে সেইবিলাক ডাউনলোড কৰি ল'ব লাগিব। আৰু মোবাইলত পৰীক্ষা দিয়াৰ সময়ত মেমৰি যথেষ্ট থাকিব লাগিব, কাৰণ নেটৱৰ্ক পালেই যে পৰীক্ষা দিব পাৰিবা সেইটো নহয়। এনচাৰ স্ক্ৰিপ্ট আপলোড কৰাৰ সময়ত কিন্তু যথেষ্ট মেমৰি লাগিব, যদি মেমৰি কম থাকে আপলোড নহ'ব। এই সম্পৰ্কে আমাৰ চেনেলত ভিডিঅ' দিয়া আছে, কেনেকৈ লিখা আছে এই ভুল নকৰিবা, ভিডিঅ' দিয়া আছে, ভিডিঅ'টো তোমালোকে সম্পূৰ্ণকৈ চাবা, বহুখিনি আইডিয়া হ'ব। তাৰ পিছত যিটো কথা আহিল সেইটো হৈছে লিংকটো কেনেকৈ খুলিবা। পৰীক্ষাৰ শ্বিডিউল দিয়াৰ লগে লগে যিটো লিংক দিব সেই লিংকটো আমি তোমালোকক দি দিম। এতিয়া ফিফ্থ ছেমিষ্টাৰৰ কাৰণে যিটো লিংক দিছে হয়তো সেই লিংকটো নাথাকিব, ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাৰণে বা থাৰ্ড ছেমিষ্টাৰৰ কাৰণে বেলেগ লিংক হ'ব। লিংকটো আমি পোৱাৰ লগে লগে আমি ভিডিঅ' যোগে জনাই দিম, চাই ল'বা। তাৰপিছত সেই লিংকটো কেনেকৈ খুলিব লাগিব, যদি ফিফ্থ ছেমিষ্টাৰৰ নিচিনাই হয় তেনেহ'লে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ফৰ্ম ফিল আপ কৰাৰ সময়ত যিটো ফোন নম্বৰ দিছিলা সেই ফোন নম্বৰটো লাগিব আৰু তোমাৰ ডেট অফ বাৰ্থ বহুৱাব লাগিব মোবাইলতে, এপছতে, সেইটো লিংকতে চাবা কেলেণ্ডাৰ দিয়া আছে, সেই কেলেণ্ডাৰৰ পৰা তোমালোকে ডেট অফ বাৰ্থ বহুৱাব লাগিব। এই সম্পৰ্কে ভিডিঅ' দিয়া আছে, চাই ল'বা। তাৰপিছত কুৱেশ্যন, লিংকটো খোলাৰ পিছত কুৱেশ্যন ডাউনলোড, এনচাৰ স্ক্ৰিপ্টছ আপলোড, এই সম্পৰ্কে আমাৰ ভিডিঅ' দিয়া আছে, সেইটো আগতীয়াকৈ চাই ল'বা নিজক প্ৰস্তুত কৰাৰ কাৰণে। আৰু কুৱেশ্যন ডাউনলোড কৰাৰ পাছত লিংকটো লগ আউট কৰি ৰাখিবা, এনচাৰ আপলোড কৰাৰ সময়ত আকৌ সেইটো খুলি ল'বা। তাৰপিছত কুৱেশ্যনটো আহিব যে ফাৰ্ষ্ট পেজত কি লিখিবা। এতিয়া পৰীক্ষাৰ কাৰণে যিটো টেমপ্লেট দিয়া আছে, ফিফ্থ ছেমিষ্টাৰৰ কাৰণে যিটো টেমপ্লেট দিয়া আছে, যদি সেইটোৱে ব্যৱহাৰ কৰিব লগা হয় তেতিয়াহ'লে তাত ফাৰ্ষ্ট পেজত কি লিখিব লাগে। ফাৰ্ষ্ট পেজত টেমপ্লেটটো চাই ল'বা, আমাৰ টেমপ্লেট দিয়া আছে, ভিডিঅ' দিয়া আছে। ছাবজেক্ট লিখিব লাগিব, ছাবজেক্ট কোড লিখিব লাগিব, ৰেজিষ্ট্ৰেশ্যন নম্বৰ বহুৱাব লাগিব, তলত ৰোল নম্বৰ বহুৱাব লাগিব, পেপাৰ কোড বহুৱাব লাগিব। আৰু তোমালোকৰ পেপাৰ কোড, ছাবজেক্ট কোড সেইবিলাক তোমালোকে চাই ল'বা, আমাৰ ভিডিঅ' আছে আৰু তোমালোকে নিজে নিশ্চয় জানা। তাৰ পিছৰ বিষয়টো আহিব যে পৰীক্ষা তোমালোকে লিখিলা, কুৱেশ্যন এনচাৰ লিখিলা, তাৰপিছত PDF ফাইলটো কেনেকৈ বনাবা এই সম্পৰ্কে আমাৰ ভিডিঅ' দিয়া আছে, কেনেকৈ সহজতে PDF ফাইল বনাব পাৰি। আৰু সেই ফাইলটো চাবা আৰু PDF ফাইল বনাওঁতে স্কেন কৰিব লাগিব। তোমালোকে যিটো এপছ ডাউনলোড কৰি ৰাখিবা সেই এপছৰ দ্বাৰাই স্কেন কৰিবা, স্কেন কৰি গোটেইবিলাক এটা PDF ফাইল বনাবা। ভিডিঅ'টো চাই তোমালোকে আগতে প্ৰস্তুত হ'বা। আৰু ফাইলটো বনোৱাৰ পিছত তুমি চেক কৰিবা কিমান MB হৈছে, 5 MBৰ বেছি হ'ব নোৱাৰিব।
গতিকে কিমান MB হৈছে চেক কৰিবা চেক কৰাৰ কাৰণে কি ব্যৱস্থা আছে আমাৰ ভিডিও দিয়া আছে চেনেলৰ পৰা উলিয়াই ভিডিওটো চাই লবা তাৰ পিছত যদি 5 MB ৰ তলত আছে 2 MB বা 3 MB আছে ইটস ওকে আৰু হেইটো আপলোড কৰিব লাগিব কেনেকৈ আকৌ এবাৰ তুমি হেই তোমাৰ ৰেজিষ্ট্ৰেচন নম্বৰ ডেট অফ বাৰ্থ ফোন নম্বৰ দি আকৌ তোমাৰ লিংকটো লগ আউট কৰিবা আৰু লগ আউট কৰাৰ পাছত ডাউনলোড কোৱেশ্চন পেপাৰ আপলোড এনসাৰ স্ক্ৰিপ্ট যেটো অপচন থাকিব হেইটো খুলিবা খোলাৰ পাছত তাতে তোমাৰ PDF ফাইলটো য'ত সেভ কৰা আছে সেভ কৰা সময়ত এটা নাম দিছা আৰু হেই নামটো চাই ঠিক হেই ফাইলটোৱে সিলেক্ট কৰি আপলোড কৰি দিবা আৰু আপলোড কৰাৰ পাছত এটা ৰিপৰ্ট নিশ্চয় ওলাব যে সাকসেসফুলি আপলোডেড বা ফাইল সেন্ট তেনেকুৱা কিবা এটা ওলাব তেতিয়া তুমি ভাবিবা তোমাৰ কামটো হৈ গ'ল এতিয়া ডাঙৰ প্ৰশ্ন হৈছে যে তোমাৰ ফাইলটো যদি তুমি কোনোমতেই আপলোড দিব নোৱাৰা নেটওয়ার্কৰ প্ৰবলেম তোমাৰ মোবাইলৰ প্ৰবলেম বা তোমাৰ নিজৰেই কিবা অসুবিধাৰ কাৰণে হয়তো হেতু আপলোড কৰিব পৰা নাই সময় পাৰ হৈ গৈছে তেতিয়া কি কৰিবা হেই সম্পৰ্কে আমাৰ দিয়া আছে ভিডিও চাই লবা যে তুমি তোমাৰ কলেজৰ যেটো হেল্পলাইন নম্বৰ দিয়া থাকিব হেই হেল্পলাইন নম্বৰত জনাই দিবা আৰু তোমাৰ ফাইলটো যে আপলোড হোৱা নাই ফেল হৈছে হেই মেছেজটো তুমি স্ক্ৰিনশ্বট কৰি প্ৰমাণ হিচাপে ৰাখি থৈ দিবা আৰু কলেজৰ যেটো ইমেইল নম্বৰ দিব হেই ইমেইলত আপলোড কৰিবা আৰু তোমাৰ স্ক্ৰিনশ্বট হেইটো মেছেজটো তোমাৰ দেখুৱাবা কলেজত জমা দিবা আৰু তেওঁলোকে হেইটো পঠোৱাৰ ব্যৱস্থা কৰিব আৰু যদি সময়মতে হেইটো প্ৰুফটো ৰাখিব নোৱাৰা তেনেহলে তেওঁলোকে তোমাৰ ফাইলটো আৰু একচেপ্ট নকৰিব আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ কাৰণে তোমালোকৰো হয়তো 5th সেমিষ্টাৰৰ নিচিনাকৈ মক টেষ্ট পাতিব আৰু মক টেষ্ট যদি পাতে যদি আগৰ নিচিনাই হয় তেনেহলে আমাৰ মক টেষ্ট দিয়া আছে হেইটো চাই লবা আৰু যদি চেঞ্জ হয় তেনেহলে নতুন SOP আহে তোমালোকৰ কাৰণে হেটো কি আহিছে হেটোৰ ওপৰত মই ভিডিও বনাম চাই ল'ব পাৰিবা কিন্তু এতিয়া মই তোমালোকক এটাই উপদেশ দিম তোমালোকে পঢ়া-শুনা অলপ কৰা আৰু অনলাইন পৰীক্ষাত OTB কেনেকৈ দিব লাগে হেই সম্পৰ্কে তোমালোকে এই ভিডিওবিলাক চাই প্ৰস্তুত হোৱা কিতাপ চাই পৰীক্ষা দিব পাৰিবা প্ৰয়োজনীয় কিতাপবোৰ সংগ্ৰহ কৰি ৰাখিবা আৰু আমাৰ ভিডিওবিলাক চাই নিজে নিজে প্ৰস্তুত হ'বা আজিলৈকে এইখিনি ধন্যবাদ